আজি কৈলাশ ইণ্ডাষ্ট্ৰীৰ এয়া পাৰ চৰাইৰ ফাৰ্মত আমাৰ কটন কলেজৰ প্ৰফেচাৰ এম কলিতা ছাৰ আহিছে আৰু এইচ ডেকা ছাৰ আহিছে। আহি কিনে পৰীক্ষণ একদম পূৰা পুংখানুপুংখভাৱে লক্ষ্য কৰি আছে আৰু বিৰাটেই ভাল লাগিছে। ছাৰ আপুনিতো গোটেই চালে, কেনেকুৱা লাগিল আপোনাৰ? খুবেই ভাল লাগিছে, খুবেই ভাল লাগিছে। ছাৰ নৱ প্ৰজন্মৰ আপুনি কিবা ক'ব নেকি? এনেকৈ এইধৰণে আমাৰ নৱপ্ৰজন্মই উদ্যমী হ'ব লাগে, স্বাৱলম্বী হোৱাৰ কাৰণে এইটো এটা ডাঙৰ উপায়। এনেকুৱা ক্ষেত্ৰ আমাৰ মুকলি হৈ আছে। হয়, গাঁৱে ভূঞে আমাৰ মাটি বাৰী আছে সকলোৰে অলপ হ'লেও। হয়, সেই অকণমান মাটিতে এই ধৰণৰ একোটা সৰু পজা কৰিও, বিল্ডিং নকৰি সৰু পজা কৰিও এই ধৰণৰ ব্যৱসায় কৰিব পাৰি। ব্যৱসায় ভিত্তিক হাঁহ, পাৰ, ছাগলী, মুৰ্গী এইবোৰ পুহি আমি সহজেই আমাৰ নতুন প্ৰজন্মৰ বহু ল'ৰা ছোৱালীয়ে স্বাৱলম্বী হ'ব পাৰে। আচ্ছা, খুবেই ভাল লাগিছে মোৰ। ধন্যবাদ ছাৰ। ছাৰ কওকচোন আপোনাৰ ফালৰ পৰা কি ক'ব নৱপ্ৰজন্মক? সুন্দৰ প্ৰচেষ্টা। ইমান ধুনীয়াকৈ আতংককাৰীকৈ এই ধুনীয়া ঘৰটিত হয়, পাৰ চৰাইবিলাক দেখি বৰ ভাল লাগিল। হয়, আমাৰ উঠি অহা যিবিলাক যুৱক যুৱতী হয়, তেওঁলোকেও এইবিলাক এনেকুৱা কাম কৰিব পাৰে, হয়, এনেকুৱা কামটো আত্মনিৰ্ভৰ হ'ব পাৰে। আচ্ছা, আচ্ছা, হয়, প্ৰতিজন আত্মনিৰ্ভৰ হ'লেহে অসম আত্মনিৰ্ভৰশীল হ'ব, আত্মনিৰ্ভৰশীল হ'ব। হয়, হয়, গতিকে আমি যদি আমাৰ দেশ আত্মনিৰ্ভৰশীল হ'ব লাগে, প্ৰথমতে আমি চবেই নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব। হয়, হয়, গতিকে আমাৰ যিখিনি যুৱক যুৱতী এনেকুৱা ব্যৱসায় কৰি নিজে স্বাৱলম্বী হ'ব পাৰে, হয়, হয়, তথা দেশৰ যি অৰ্থনৈতিক পৰিস্থিতি, যি অৰ্থনৈতিক তাত মানে অৰিহণা যোগাব পাৰে। হয়, হয়, গতিকে এনেকুৱা চবেই আহক, আমি যাতে সময় অপচয় নকৰি সময়ৰ সদব্যৱহাৰ কৰি আমাৰ নিজৰ ঘৰখিনিতে এটা ৰুম বনাই এনেকুৱাকৈ আতংককাৰীকৈ পাৰ চৰাই পুহিব পাৰোঁ, আমি মুৰ্গী পুহিব পাৰোঁ। গতিকে আহক, আমি চবেই আমাৰ দেশৰ অৰ্থনীতি আমি ইন্ধন যোগাওঁ। ঠিকে বঢ়িয়া, ধন্যবাদ ছাৰ। ছাৰে ছাৰে কি সুন্দৰকৈ ক'লে। গতিকে আমি কিয় আগুৱাই নাহোঁ? এনেই আমি পুখুৰীৰ পাৰত তাছ খেলে থাকি ইয়াৰ কথা তাৰ কথা সমালোচনা কৰি সময়বিলাক নষ্ট কৰি এয়া বিহু পাতাৰ নামত, কিবা এটা অনুষ্ঠান পাতাৰ নামত এই পইচা চান্দা তুলি সেই বছৰটো সেনেকৈ আমি খাই থাকিলে নহ'ব। আমি এনেকৈ প্ৰত্যেকে আগবাঢ়িব লাগিব। আৰু এখেতসকলে যিটো ক'লে যে সকলোৱে আচলতে পাৰি, গাঁৱতো পাৰি, টিঙৰ চালি এখন দি কিনে এনেকৈ সুন্দৰকৈ আগবাঢ়িব পাৰি। তেতিয়া নিজৰ ব্যস্ততাটো পূৰ্ণ হৈ থাকে আৰু ব্যস্ততাটো যেতিয়া কৰা যায় তেতিয়াহে মানে মানুহৰ পুণ্য হয়, আৰু তেতিয়া ফচলবিলাক আহে, পইচা আহে। আৰু ঠিক এনেকৈয়ে মানে ব্যস্ত থাকিলে কৰ্মই তাৰমানে ধৰ্ম, আৰু এই কৰ্ম কৰিলেহে ফল পায়। কিন্তু এই চান্দা তুলি সেনেকৈ জীৱনটো সেনেকৈ পাৰ কৰিম বুলি সেনেকৈ থাকিলে নহ'ব। গতিকে একদম তাচ চাচ খেলা বন্ধ কৰক, আহক। আমি গুৱাহাটীত আনোতে এনেকুৱা আজি সুন্দৰ এই তাজা পাৰ আমি মানুহক খুৱাই আছোঁ 500 টকাকৈ যোৰা। তে আমাৰ ইয়াতে মোৰ ডেইলি ইয়াতেই মোৰ 50,000 টকাত বেছিহে আহে। গতিকে আপোনাৰ ধৰক মোৰ ইয়াতে এতিয়া 150 পাৰ আছে। এই 150 পাৰত কমচে কম আৰু পিছত কিছুদিন পিছত আকৌ বেছি হ'ব। গতিকে আপুনি চাওকচোন কিমান পইচা। গতিকে কিয় নকৰে হে ডেকা ল'ৰা? আহক আগবাঢ়ি। জয় শ্ৰীৰাম।